এতিয়া মই বনাই আছোঁ ভাপত দিয়া পিঠা, টেকেলি পিঠা। মানে মোৰ হেৰিটো কেটলিটোৰ সাফৰখন ডাঙৰ, মুখখন ডাঙৰ, সেইকাৰণে ডাঙৰ ডাঙৰ হৈছে। আৰু মই এইখিনি বৰা চাউলেদি বনাইছোঁ। আৰু মোৰ এই কাপৰ মানে কফি কাপৰ চাহ খোৱা এইটো কাগজৰ সেইটো নাছিলে, সেইটোত ইজি হয় আৰু কেইটামান সৰহকৈও হয়, সেইটো নাছিলে কাৰণে ইয়াতে বনাইছোঁ আৰু ডাঙৰ ডাঙৰকৈ। এইটো কাটি কাটি খাব লাগিব, এটাতো খাব নোৱাৰি, তাকো হেৰিয়ৰ মানে বৰা চাউলৰ হয়। এতিয়া এইখিনি মই চব্জিৰ লগত খাইছোঁ, মাংসৰ লগতো খাব পাৰে। মই অকণমান আদা দি দিছোঁ, আদা মানে চেণ্টটো আহিবৰ কাৰণে। আৰু এইখিনি মই এতিয়া টেষ্ট কৰিছোঁ, ভালেই হৈছে। মাংসৰ লগত, চিকেনৰ লগত, মটনৰ লগত, যিহৰ লগতে খাই বহুতেই ধুনীয়া লাগে। কিন্তু বৰা চাউলটো বেছি ধুনীয়া লাগে। অকণমান নিমখ আৰু অকণমান আদা দি দিছোঁ, যেতিয়া আদা ফ্লেভাৰটো আহে, ধুনীয়া ধুনীয়া চেণ্টটো আহে মানে আদা, তেতিয়া বেছি ভাল লাগে। আৰু ধুনীয়া হৈছে, এবাৰ বনাই চাব, বনাই খাব, কেনেকুৱা পায় বনাই পেলাই মোক জনাব কমেণ্ট কৰি। এইখিনি অলম'ষ্ট ভালেই হৈছে। হেল্ল' গাইজ, আজি আমি মাইনা ঘৰলৈ যাম, আমাৰ মা চিষ্টাৰ ঘৰলৈ। এটা বাচ্চা এটা পেদা হৈ গ'ল, আমি যাই আছোঁ এতিয়া। মা পাপা সকলোৱে লৈ গৈছে, গৈছে ন পুৰা। হয়নে মা? ক'লৈ গৈছোঁ? আমি এতিয়া নিউ বেবী চাবলৈ গৈছোঁ। নিউ বেবী আমাৰ ঘৰলৈ কেনে আহিছিলে, বহুত কিউট নিউ বৰ্ণ বেবী। আমি এতিয়া ৱেলকাম কৰিবলৈ গৈছোঁ। শুই হয়নে? চাই থাকো ভিডিঅ'টো। ৰাস্তাৰ কাষতে যে ইমান ধুনীয়া ধুনীয়া বাঁহ বেতৰ দোকানবোৰ থাকে, এবাৰ ৰৈ নোচোৱাকৈ যাবলৈ মনেই নাযায়। গ'লে আৰু এবাৰ ৰৈ পেলাই চাইহে যাওঁ ক'ত কি আছে নাই, আৰু দুটামান বস্তু কিনিও লৈ আহে আৰু মাজে মাজে। ইমান ধুনীয়াকৈ বনাই থৈছে, চেয়াৰেই হওক বা ডেক'ৰেশ্যনৰ আইটেমেই হওক, বহুতো ধুনীয়াকৈ বনাই থৈছে। প্ৰথমতে সোমাই গৈ মোৰ এইখনে চকুত পৰিছে আৰু। হেল্ল' এভৰিৱান, আমি আহি আছোঁ এতিয়া যোৰহাট। মানে মোৰ ভণ্টি ডেলিভাৰী হ'ব আজি, তাৰ কাৰণে আহি আছোঁ। আৰু সোনা একদম এক্সাইটেড হৈ আছে নিউ বেবী চাবলৈ। সি মানে সুধিয়ে আছে আৰু মা কেতিয়া পাম, আৰু হয়ো ইমান আমনি লাগে গৈ গৈ, নাপাওঁ নিচিনা লাগে আৰু সেয়া সি শুই দিলে আৰু মোৰো ইমান ভাগৰ লাগে, কেতিয়া পাওঁ। আৰু এয়া হৈছে বোকাখাটৰ পৰা নোলোৱাকৈতো নাযাওঁৱেই।
मायना बेबी में बहुत एक्साइटेड हो এতিয়া আমি মাইনা আমি ডক্টৰৰ পাম এতিয়া মাইনা ডক্টৰৰ তাতাই বাচ্চা পেৰা হ'ব তো কৈ দিব মই কৈছোঁ অকণমান কৰিলে চুলি নহয় হয় মা আমি এতিয়া কিনিও ল'লোঁ কিবা বস্তু এটা এবাৰ দেখুৱাই দিম এৰা এৰা নহয় পেৰা দেখাই দিম মোৰ মিঠা দেই তুমি 400 500 বেছি দেই নাই হয়নে এফালে আৰু খাইছে এতিয়া আহি যোৰহাট পাই গ'লোহি নাৰ্ছিং বৰুৱা চাৰ্জিকেল চেণ্টাৰ নাৰ্ছিং হোমখন পাই গ'লোহি মাহীটো আছেই আৰু ইফাল সিফাল কৰি মানে 3টা বজাত কৰা কথা আছিলে আকৌ 3টাৰ পৰা গৈ 6টা পালেগৈ আজৰি হওঁতে টাইমটো লাগিব ৰৈ আছোঁ চিন্তাও হয় কি কৰিম কি নকৰিম কি হৈছে কি নাহোৱা সঁচাকৈ দেই ইমান চিন্তা নিজৰ হওঁতে একোৱেই নাই এতিয়া মানে ভয়তে কিনো কৰোঁ কিনো নকৰোঁ মাহীয়ে মই কথা বতৰা পাতি আছোঁ আৰু এবাৰ তললৈ গৈছোঁ এবাৰ ওপৰলৈ আহিছোঁ এবাৰ সিফালে গৈছোঁ এবাৰ সিফালে গৈছোঁ মানে এইবিলাককে কৰি আছোঁ সঁচাকৈ ইমান চিন্তা হৈছিলে ইমানেই ভয় লাগিছিলে মোৰ নিজৰটো হওঁতে একোৱেই গম নাপাইছিলোঁ কিন্তু এতিয়া ভণ্টিৰ হওঁতে মোৰ বুকুখন মানে ধিপ ধিপ ধাপ ধাপ কৰিয়ে আছে আৰু এবাৰ বাথৰুমত গৈছোঁ এবাৰ বাহিৰত আহিছোঁ এবাৰ তললৈ গৈছোঁ এবাৰ ওপৰলৈ গৈছোঁ তাই বিচনাখন ঠিক কৰিছোঁ এনেকৈ আমি দুজনীয়ে টাইমটো পাছ কৰিলোঁ আকৌ কেতিয়া আহিব কেতিয়া ওলাব সেইটো চাই আছোঁ টাইম চাই আছোঁ নোলায় সঁচা দেই বিৰাট টেনশ্যনত সময় সেইকণ পাৰ কৰিলোঁ ভগৱানে যেনে তেনে ভালদৰে পাৰ কৰিলে সোনাও টেনশ্যন হৈ গৈছে আৰু ন সোনা বেবী কথা তুমি এক্সাইটেড হৈ আছানে হে হৈ আছে টেনশ্যনে সময় পাৰ হৈ ফাইনেলি খবৰটো আহি গ'ল এয়া মোৰ বেবী এজনী ছোৱালী হৈছে মইতো বহুতেই খুচ এয়া ফটো ভালদৰে দেখুৱাই দিছোঁ ৰ'ব এয়া সকলোৱে আশীৰ্বাদ কৰিব দেই তাই যেন ভাল মানুহ হয় সদায় ভালে থাকে সকলোৱে আশীৰ্বাদ কৰিব Cause you make me love my imperfections, answer all my questions just to show me what's in